আজি মই তোমালোকক ঘৰচীয়া আৰু বনৰীয়া জন্তুৰ বিষয়ে চিনাকি কৰিম। আমাৰ ঘৰচীয়া জন্তু ক'ত পায়? আৰু বনৰীয়া জন্তু ক'ত পায়? হাবিত পায়। আমি তেনেকৈ এটা কবিতা আবৃত্তি কৰি তোমালোকক মই শিকাম। কাজিৰঙা এতিয়া তোমালোকে চাবাচোন, ক'বা দেই। আৰু সি ক'বাচোন, এইটো কি জন্তু বাৰু? গৰু। এই গৰুটো হয়নে? এইটো কি বাৰু? মেকুৰী। ইয়াত মেকুৰী আছে নে? এইটো কি কয়? মেকুৰী। এইটো কি বাৰু? হেৰা। এইটো কি?